Oh
লিংগাই শত কবিগণ পূৰ্ণ ব্ৰহ্ম শ্ৰীকৃষ্ণৰ পূৰ্ণ অৱতাৰ অংকিত কৰিলা লীলা মালাৰ স্পন্দে কীৰ্তনৰ পাতত নিজৰ গুণে অৱতাৰ হৰিতা নাৰায়ণ সমস্ত বৰ্ণলীলা যশোদানন্দ আজি ৰাতি হীৰাবৰণীৰে নুমলীৰ হৰি পোহৰীয়া উপৰিলে জগন্নাথ শ্ৰীজগতৰ পতিৰ আইতাৰে কৃষ্ণক ধৰে কৰি গকুলত সৰাই আনিলে যুগময় দুষ্ট কণ্ঠ কি গতি বিজয় দেৱতাৰ চালনা গকুলৰ ঘৰে ঘৰে বহিছে আনন্দ ওলায় পুত্ৰটি নন্দ যকুলৰ পুত্ৰ জন্ম হল ভগৱান শ্ৰীকৃষ্ণৰ শিশুলীলা এনেদৰেই নন্দগতৰ চোতালৰ পৰাই আৰম্ভ হ'ল কথাইছিল শংকৰ অভয় বকৰ ধেনু গভীৰতা দৃশ্য পিছে বনে উদ্ভসিত
প্রভু নারায়ণের কপিলার ধরে ধরে আরাধনা করে রাত হইয়া Sohra
পঠিবৰ নিমিত্তে ধনুৰ ৰঘুপতি ৰামকৃষ্ণক আনিবলৈ অংকুৰক বকুললৈ পঠালে। সেই বাতৰি পাই বিৰহী ৰাধাই জগমোহন বৰ লাগি চাই গ'ল আৰু বিৰহতে গালে মথুরাবাসী মাছ দৈবকী পিতা বসুদেৱ মহিষী মুক্তি দি উগ্ৰপীড়ত মথুৰাৰ ৰাজপাটত বহুৱালে। এনেদৰে ভগৱানে দশৰূপে অৱতাৰ লৈ পৃথিৱীৰ ভূমিভাৰ ৰক্ষা কৰে। এই কথা কীৰ্তনত গুঞ্জনাই অতুলনীয়ভাৱে বৰ্ণনা কৰি অসমবাসীৰ মুকুতিৰ পথ নিৰূপিত কৰিছে। হৰি শ্ৰী গুৰু নামৰ থাকিলা হৰি শ্ৰী গুৰু নামৰ থাকিলা হৰি
এয়া আমাৰ শিল্পীসকল সংগীতত